हेलो फ्रेंड्स वेलकम टू एडवाइस होम यूट्यूब चैनल। तो आज भिडिओत आपनार सहित आलोचना करिम सरकारे लकडाउनर समय बहुत पैसा महिलागराकीक दिছিল और जिसकल बहिराज्यत आबद्ध हो आछिल तेलुकको बहुत पैसा सरकारे दिছে। এই পইচাবিলাক আপুনি কেনেকৈ অনলাইনত চেক কৰিব আজি আমি এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। আপুনি আমাৰ ভিডিঅ'টো কত স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি এতিয়ালৈকে এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনেকুৱা ভিডিঅ' পোৱাৰ বাবে আপুনি মোৰ এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ ওপেন কৰক। তাৰ পিছত সাৰ্চবাৰত গৈ টাইপ কৰক PFMS, তাতে ক্লিক কৰক। তাৰ পিছত এখন পেজ খুলি আহিব, ইয়াতে লিখা আছে PFMS, তাতে ক্লিক কৰক। এই পেজখনত অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা আছে নন ইউৰ পেমেণ্টছ, তাতে ক্লিক কৰক। ইয়াতে অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা আছে বেংক, ইয়াতে আপোনাৰ বেংকৰ নামটো এণ্টাৰ কৰক। যিটো বেংক হয় আপোনাৰ এই বেংকৰ নামটো ইয়াতে এণ্টাৰ কৰক। তাৰপিছত লিখা আছে ইণ্টাৰ একাউণ্ট নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত লিখা আছে ইণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ, আকৌ ইয়াতে একাউণ্ট নাম্বাৰটো দি দিব। তাৰপিছত ইয়াতে লিখা আছে এটা কেপচা কোড, এই কেপচা কোডটো এই খালী ঘৰখনত বহুৱাই তাৰপিছত সাৰ্চত ক্লিক কৰি আপুনি চাব পাৰিব। এয়া চাওক, মই বেংকৰ নামটো লিখিছোঁ, তাৰপিছত একাউণ্ট নাম্বাৰটো ইয়াতে দি দিছোঁ। তাৰপিছত ইয়াতে লিখা আছে কেপচা কোড, এই কেপচা কোডটো মই তলৰ খালী ঘৰখনত বহুৱাই দিছোঁ। ইয়াতে লিখা সাৰ্চ, আপুনি এই সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক দিয়াৰ লগে লগে এনেকুৱা এটা পেজ ওলাই আহিব। আপুনি যিজনৰ নাম ইয়াতে সাৰ্চ কৰিছে তেওঁৰ নামটো দি পেলাই ইয়াতে লিখা আহিব তেওঁৰ পইচাটো, কোনটো তাৰিখত পইচাটো আহিছে। ইয়াতে চাওক 22/5/2020 এটা আহিছে আপোনাৰ 2000 টকা, আগতে এটা আহিছে 2/5/2020 এটা আহিছে 2000 টকা। এনেকৈ আপুনি চেক কৰিব পাৰিব চৰকাৰে দিয়া পইচাবিলাক। যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেনে লাইক কৰিব। যদি এতিয়ালৈকে এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা টাইপৰ ভিডিঅ' পোৱাৰ বাবে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।